কৰিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব বাকি টকা ষ্টুডেণ্টে বেংকৰ পৰাও ল'ব পাৰিব অসমবাসীৰ কাৰণে ভাল খবৰ এতিয়া নতুনকৈ মুকলি হৈছে 3000টা চাকৰিৰ কাৰণে পদ আৰু এই যি 3000টা চাকৰিৰ কাৰণে নতুন পদ মুকলি হৈছে ইয়াৰ আপোনালোকৰ চাকৰিটো অসমত নহয় অসমৰ বাহিৰত হ'ব আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে আজি নিজেই কৈছে আৰু এই যি আপোনালোকৰ 3000টা চাকৰিৰ কাৰণে পদ মুকলি হৈছে এই 3000টা পদৰ আপোনালোকৰ এটা পদৰ মাহেলী দৰমহা থাকিব 2.5 লাখ টকালৈকে আৰু আপোনালোকে যদি ভাবিছে এই অসম চৰকাৰৰ ফালৰ পৰা ওলোৱা এই 3000টা চাকৰি পদৰ কাৰণে আবেদন কৰিম বুলি তো আপোনালোক কোনসকলে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াত কোৱালিফিকেশ্যন কিমান ধৰি দিছে আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই কেতিয়া পৰা আৰম্ভ হ'ব ইয়াৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে চাওঁ আহক শিক্ষিত ল'ৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড জেচিক্স ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড এই 3টা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব এই বিষয়ে আমি এই 3টা কোম্পানীয়ে অসমত অহাৰ পিছত আলোচনা কৰাৰ পিছত আমি আৰু আপোনালোকক তথ্য দিব পাৰিম এই ট্ৰেইনিং প্ৰগ্ৰামবিলাকত 3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয় ইয়াক যাতে ল'ৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব বাকি টকা ষ্টুডেণ্টে বেংকৰ পৰাও ল'ব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব কাৰণ 3 মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বা যিটো বিনিয়োগ কৰিছিল সেইটো লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব আমি প্ৰথম পৰ্যায়ত 3000 অসমৰ ল'ৰাক জাপানত চাকৰি কৰিবৰ কাৰণে জাপানীজ লেংগুৱেজ ট্ৰেইনিং দিব খুজিছোঁ আৰু বহুত সময়ত কোনোবা ল'ৰা ছোৱালী যদি জাপানতো যাব নোখোজে জাপানৰ ইমান কোম্পানী এটা ইণ্ডিয়াত আহিছে তেওঁলোকে ইণ্ডিয়াতো কাম কৰিব পাৰিব জাপানীজ কোম্পানী ইন ইণ্ডিয়া এই আঁচনিখন যাৰ নাম আমি CM ফ্লাইট বুলি দিছোঁ চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট সো এইটো আমাৰ এডভান্টেজ অসমত আমি ঘোষণা কৰিছিলোঁ আজি তাক আমি এটা সম্পূৰ্ণ